প্ৰথমে মহেন্দ্ৰ হাজৰিকাদেৱক মই প্ৰণাম জনাইছোঁ। তাৰপিছতে মহেন্দ্ৰ হাজৰিকাদেৱৰ এটি গীতেৰে পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। কণমানি ভণ্টি এজনীৰ মৰম চেনেহত তেখেতৰ গীতত কিছু কথা লিখি গৈছিল, ভাষাৰে বুজাব খুজিছিল, সুৰেৰে ক'ব খুজিছিল। গতিকে সেই বিষয়বস্তুটোনো কি, এই গীতটিৰ সুৰতে আপোনালোকক শুনোৱাব খুজিছোঁ। গতিকে গীতটি শুনকচোন। মানি ভণ্টি তুলৈ মনতে পৰিলে, চকুলো সৰিলে, কিনো বেজাৰতে টোপনি নাহিলে, কিনো বেজাৰতে টোপনি নাহিলে। মানি ভণ্টি তুলৈ মনতে পৰিলে, চকুলো সৰিলে, কিনো বেজাৰতে টোপনি নাহিলে, কিনো বেজাৰতে টোপনি নাহিলে। বুকুৰে মাজতে কিনো জুই জ্বলালি, চকুৱে চকুৱে চাই মন কাঢ়িলি, বুকুৰে মাজতে কিনো জুই জ্বলালি, চকুৱে চকুৱে চাই মন কাঢ়িলি, মই দহি মৰিছোঁ তোৰে কথা ভাবি, মই দহি মৰিছোঁ তোৰে কথা ভাবি। অকণমানি ভণ্টি তুলৈ মনতে পৰিলে, চকুলো সৰিলে, কিনো বেজাৰতে টোপনি নাহিলে, কিনো বেজাৰতে টোপনি নাহিলে। এবেলি মুখলে চাওঁ তোৰ চকুলে, ঘূৰি ঘূৰি মই চাওঁ কিজানি তোকে পাওঁ। এবেলি মুখলে চাওঁ তোৰ চকুলে, ঘূৰি ঘূৰি মই চাওঁ কিজানি তোকে পাওঁ। বুকুৰে বেঠা মোৰ নিৰ
ভন্তি তুলৈ মনতে পৰিলে চকুলো খৰিলে কিনো বেজাৰতে টোপনি নাহি